বন্ধুসকল কি খবৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি আপোনালোকৰ মাজলৈ আসাম কেপিটেলে পুনৰ লৈ আহিছে বিশেষ অনুষ্ঠান প্ৰশ্ন উত্তৰ শিতান সাধাৰণ জ্ঞান আহিছোঁ আসাম কেপিটেলৰ প্ৰথমটো প্ৰশ্নলৈ প্ৰশ্ন বগীবিল দলংখন কিমান দীঘল উত্তৰ 6 কিলোমিটাৰ দীঘল প্ৰশ্ন ৰাম মন্দিৰত কিমান তাৰিখে ভূমি পূজা কৰা হৈছিল উত্তৰ 5-8-2020 তাৰিখত ৰাম মন্দিৰত ভূমি পূজা কৰা হৈছিল প্ৰশ্ন ধলা শদিয়া দলংখনৰ সৰ্বমুঠ কিমানটা খুঁটা আছে উত্তৰ 182টা খুঁটা আছে প্ৰশ্ন গোগামুখৰ কৃষি গৱেষণা কেন্দ্ৰটো কেতিয়া আধাৰশিলা স্থাপন কৰিছিল উত্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 26-5-2017 চনত আধাৰশিলা স্থাপন কৰিছিল প্ৰশ্ন চন্দ্ৰগুপ্ত উপাধি কি আছিল উত্তৰ বিক্ৰমাদিত্য চন্দ্ৰগুপ্ত উপাধি আছিল প্ৰশ্ন ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি উত্তৰ ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গংগা নদী প্ৰশ্ন কিমান চনত মাদাৰ টেৰেছাক ভাৰত ৰত্ন প্ৰদান কৰিছিল উত্তৰ 1980 চনত মাদাৰ টেৰেছাক ভাৰত ৰত্ন প্ৰদান কৰিছিল প্ৰশ্ন মৌমাখি সাধাৰণতে কি ৰঙৰ প্ৰতি সংবেদনশীল উত্তৰ অতি বেঙুনীয়া ৰশ্মিৰ প্ৰতি মৌমাখি সাধাৰণতে সংবেদনশীল প্ৰশ্ন T20 ক্ৰিকেট কাপটোৰ নাম কি উত্তৰ T20 ক্ৰিকেট কাপটোৰ নাম হৈছে পেপচি ক্ৰিকেট কাপ প্ৰশ্ন নমামি ব্ৰহ্মপুত্ৰ কোনে উদ্বোধন কৰিছিল উত্তৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে নমামি ব্ৰহ্মপুত্ৰ উদ্বোধনী কৰিছিল বন্ধুসকল আসাম কেপিটেলৰ বিশেষ অনুষ্ঠান প্ৰশ্ন উত্তৰ শিতান সাধাৰণ জ্ঞান আপোনাক কেনে লাগিল আপোনালোকক পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিয়ে আজিলৈ এৰিলোঁ ধন্যবাদ